স্কুলত যাওঁ ৰ বাবা গাখীৰখিনি খাই যা মা মই স্কুলত যাওঁ ৰ যা বাবা ইমান গৰমতে যে মামাই মোক ইডাল কৰি চিৰবা দিল নিজেতো নিশ্ৰে গপচত বহি বহি খায় একচুৱেলি মামাৰ ঘৰত আচুংটো অলপমান গৰম হ'বয়ে অলপমান চিৰুঙে দে ইমান দান কৰি দা মোকে চিৰবা দিছি নিচিৰিনো কি হয় বাদ দি অলপমান বহিয়ে ৰং ৰ উফ ইমান গৰম আজি মামাইটো পানী গিলাচ আনি দিব লাগে জ্ঞান নাই চাৰা টেমাটোও নাই আজি এইটো টাইমত কাইও আহি নাপায় কাবাই এটা আহি পালি ভাল ছিল আজিকালি মুৰাকা তেলতো কাইও বুইব নাহে ৰ দুদিনমান নগিনৰ ভাগিনাকে মোৰ লগত নাই আড্ডা মাৰিব আছিল কিয় নহা হ'লচোন কি বা হ'ল আজি হিন্দত যায় চাওঁ ৰ মই আজিকালি মুমিয়াকে এটা কামত লুকাই দিছি নেকি পাছি মুজাটো সেইটো কাৰণেতো আজিকালি মোৰ লগত মোৰ আগাতে লগ কৰিব নাযায় ৰ ওচৰতে যাই আছো ৰ পাৰ্টনাৰ এই মোৰে কামত লুকাই দিছি নেকি কি কাম কৰি কি কৰোঁ মৰা অকমান বহিয়ে লম দে পাৰ্টনাৰ তই আজিকালি মোৰ লগত মোৰ আগাতে লগ কিয় বহিব নাযায় কি কবি মামাই মোক খালি ঘৰতে কাম কৰি কৰে মই একলাই হৈ গ'লো আজিকালি চালে দাদা আছে নেকি কি পিহৰ মান আছিল দি থাকে খাই একে পাৰ্টনাৰ তই বিয়া নহয় নেকি মোৰ মালে নাই মাল নাই মোৰ লগত থাকিব লাগে তই মোৰ 10 টাকাৰ মাল মতে হবে হয় না হয়তো ৰ মোক এটা কথা দি তই মই তোক 100 টকা দিম কেটা লাগব তোক এটা আজি ইতনে মতে দিম তোক যো কেটা লাগব তোক মোৰ লগত যো এটা হলেও গো ভাগিন কি মজা টোপনি আছিল বে হুৰি নুপুৰব লগা হ'ল না টাইম বা কেইটা হ'ল ভাগিনাক চোন খুৰীখিনি চিৰিব দিছিলো তেৰেগা মাথাটো বিয়া হ'ল নেকি ৰ চাই আহোঁ খুৰীখিনি বা ভাল না নাই চে ভাগিৰে চি কি কৰি থৈ গেল খুৰীখিনি ফালাব লাগে ইমান ধুনীয়া কাম দিছো তাকো নকৰিল সেইটো মানুহক আৰু ছোৱালী লাগে চি ৰ আজি আহিলি দি আছো তোক আহিবিচোন তই আজি এটা কামো কৰিব নোৱাৰে সেইটো মানুহক আৰু ছোৱালী লাগে চি কি যে হ'ব ভাগিনৰ লগত কি যে ভাগিন এটা পালো মই দে